ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া জমা আছা ঘুমতি যায়। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ। ৰাজীৱ নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাই মোৰ আজি নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতুকে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, তো সকলোকে জন্মাষ্টমীৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই পবিত্ৰ দিনটোত আপোনালোকলৈ সকলোলৈ তো মোৰ ভগৱানৰ ওচৰত আন্তৰিক প্ৰাৰ্থনা জ্ঞাপন কৰিছোঁ যাতে সকলোৰে সুকলমে থাকে। তো আপোনালোকে আজি এই পবিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনটোত এনজয় কৰক আৰু মন্দিৰত যাওক, তো ঘৰতে প্ৰাৰ্থনা কৰক ভগৱান শ্ৰীকৃষ্ণক, যিহেতুকে আজি শ্ৰীকৃষ্ণৰ জন্মদিন বুলি ভবা যায়। যিহেতুকে আজি ভাদ মাহটো এনেই পবিত্ৰ দিন। আমাৰ অসমত শংকৰ মাধৱদেৱৰ দুজনৰে তিথি ভাদ মাহতে। তো এনেও আমাৰ অসমৰ প্ৰতিটো মন্দিৰ সত্ৰতে এই ভাদ মাহত পুথিপাঠ হৈ আছে, নাম প্ৰসংগ হৈ আছে। বহুতেই পবিত্ৰ দিন এই ভাদ মাহটো। তো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক মই আজিৰ এই জন্মাষ্টমীৰখনত। আশা কৰোঁ আপোনালোক সকলোৱে জন্মাষ্টমী উলহ মালহেৰে পালন কৰক। তো ৰাজীৱ নিউ ব্লগৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। তো যিহেতুকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আজিৰ দিনটোতে সেই সময়ত কাৰাগাৰত আছিলে দৈৱকী আৰু নন্দ। তো কংসৰ কাৰাগাৰত আছিলে। তো আপোনালোকে সকলোৱে জানে কংসৰ কাৰাগাৰে হৰি গানটো শুনিছে জুবিনৰ। তো ক'বলগীয়া বিশেষ একো নাই, শ্ৰীকৃষ্ণৰ বিশেষ সকলোৱে জানে। যিহেতুকে বহুত গাজনি ঢেৰেকনিৰে আজিৰ দিনটোত বৰষুণ আহিছিলে আৰু এই গাজনি ঢেৰেকনিৰ মাজতে শ্ৰীকৃষ্ণ জন্ম পাইছিলে আৰু শ্ৰীকৃষ্ণক কংসৰ কাৰাগাৰৰ পৰা বাসুদেৱে যশোদাৰ ঘৰলৈকে মূৰত তুলি লৈ আহিছিলে। এই যেতিয়া নেকি মূৰত তুলি লৈ আহিছিলে যমুনা নৈত সেনে ফটকাৰে যমুনা নৈ বাঢ়ি আহিছিলে। তো যমুনা নৈত সেনে ফটকাৰে বাঢ়ি অহা যমুনা নৈত শ্ৰীকৃষ্ণক বাসুদেৱে পাৰ কৰাইছিলে। আপোনালোকে শ্ৰীকৃষ্ণৰ বিষয়ে গোটেইখিনি জানে, ক'বলগীয়া একো নাই। তো আজি আপোনালোকক এইখনত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীখনত আপোনালোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে। শুভেচ্ছা থাকিল আৰু এনজয় কৰক আপোনালোকে আজিৰ দিনটোত, এই পবিত্ৰ দিনটোত। আৰু এই পবিত্ৰ ভাদ মাহৰ দিনটোত আপোনালোকে মন্দিৰত যাওক। মন্দিৰত যোৱাটো খুবেই প্ৰয়োজন, যিহেতুকে আমাৰ অসমৰ এটা পৰম্পৰা আছে। তো শুভেচ্ছা থাকিলে। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এনেকৈ উৎসাহ দি যাওক, আপোনালোকক নতুন কণ্টেণ্ট দিবৰ কাৰণে মই চেষ্টা কৰি যাম। যিহেতুকে আজি জন্মাষ্টমী বিশেষ ক'বলৈ নাযাওঁ, যিহেতুকে সকলোৱে জ্ঞাত জন্মাষ্টমীৰ বিষয়ে। তো ইমানকে আপোনালোকৰ আগত দাঙি ধৰিলোঁ আৰু জন্মাষ্টমীৰ শুভেচ্ছা দিলোঁ। তো আজিলৈ ইমানে। বহুত ধন্যবাদ। জয় আই অসম।